হেল্ল' গাইজ, কি খবৰ? আশা কৰোঁ ভালে আছে। তো আজিৰ দিনটো অলপ ভাল, কাৰণ আজি ঈদ। চবকে ঈদ মুবাৰক জনালোঁ। তাৰপিছত আজি মোৰ লগত এটা বাৰ্থডে আছে। তাৰপিছত আৰু দিনৰ মানে মোৰ শ্বেডিউলটো মানে বহুত হেভি টাইপৰ অলপ। মানে কেছটো কি হ'ল, আজি দুটা লগৰ বাৰ্থডে, কি এটা লগৰ বাৰ্থডে, দুটা লগৰ বিয়া, আৰু এটা লগৰ ঘৰ ল'ব, মানে আজি ঘৰত সোমাব, প্ৰৱেশ কৰিব। তো আজি এতিয়া উঠিলোঁ, ঘৰত মা নাই, বাচন চাচন চব ধুলোঁ, ৰুম ঝাৰু মাৰিলোঁ। তাৰপিছত কি হ'ল কেছটো, এতিয়া গা চা ধুম, গা চা ধুই ওলাই মেলি যাম। এতিয়া ওলাই গ'লে আৰু ঘৰ সোমাব নোৱাৰিম, কাৰণ বহুতটা বস্তু আৰু ঈদ খাব আছে। এতিয়া ঘৰত চাই থাকিব, চব দেখাম আজি দিনটো ভাল যাব বুলি আশা থাকিল। ৰাতিপুৱাৰ পৰা ভালেই হৈছে। ঈদ মুবাৰক ওৱান্স এগেইন, বাই বাই। নাজানো এইটো মূৰত কিয় হয়, যেতিয়াই গা ধুব আহোঁ তেতিয়া কাৰেণ্টটো নাই, যেতিয়াই গা ধুব আহোঁ তেতিয়াই কাৰেণ্ট নাই। মোৰ বাথৰুমত গা ধোৱাৰ অভ্যাস নাই মানে। যেতিয়া এনে কাৰেণ্টটো থাকিব ডেইলি থাকিব, যেতিয়া মই শুব লাগে, যেতিয়া বিন্দাছ ভাবোঁ যে ফেন চলাই বিন্দাছ শু মাৰিব, তেতিয়া কাৰেণ্টটো যাব। যেতিয়া গা ধুব লাগে ঠাণ্ডা পানী দিয়ে, তেতিয়া কাৰেণ্টটো যাব। কেছটো কি মানে মোৰ লগত কালা। উপায় নাই, এইটোৱে মাৰিবলগীয়া হৈছে আৰু। মই টেপৰ পানীৰে গা নুধোঁ, টেংকিৰ পানী দিয়ে ভাল নালাগে, মোৰ শান্তি নালাগে। ফ্ৰেছ ৱাটাৰ মিনছ ফ্ৰেছ ৱাটাৰ, এইটোৰ নিচিনা ভাল নাই। তো এতিয়া মই গা চা ধুই মেলি টিপ টপকৈ ওলালোঁ, এই চাওক। তাৰপিছত এতিয়া যাম, এটা পৰা বহুত আছে। ষ্টাৰ্টিং কৰোঁ সন্মুখৰ ঘৰটোৰ পৰা, তাত অলপ যাওঁ, অলপ লাগি ভাগি দি ওচৰৰে ঘৰ ন। তাৰপিছত যাম আৰু অলপ বহুত আছে, এসোপা আছে, চব এটেণ্ড কৰিব লাগিব আজি। নহ'বই চাগে ইমান, দিয়ক বাই বাই। তো এতিয়া আমি আহিলোঁ বিয়া ঘৰত। এই মূলত আছে আমাৰ সিয়ান। হাই ক হাই ক হাত মিলা। তই কি খাই আছা? চকলেট খাই আছা? কোনটো চকলেট ভাল পোৱা নেকি খাইছে? তো এইটো মোৰ লগত আছে সিয়ান, এইটো মই টিউশ্যন কৰা মানে। আৰু আমাৰ মনজ, এতিয়া দৰাৰ সৰু ভাইটি। এইপিনে চলি আছে কিবা খানা তৈয়াৰী একদম। এতিয়া বহি আছে, লাহেকৈ খাম, খাই মেলি গুচি যাম আৰু ক'ৰবাত বেলেগত। দেখিছে ইয়াত খানাৰ আয়োজন চলি আছে একদম চব পিনে। এইটো আমাৰ চনাকা বুলি কয়। পূৰা ৰান্ধনি পূৰা লাগি ভাগি পৰি গৈছে একদম। আজি মজাকৈ খাম, বিয়া বুলি। বিয়া খাব দিয়ক। এই পোৱালিটোক চাওক, ইমান কিউট। অ' হিয়ান, তই দুটা টিকি আছে, তই দুজনে বিয়া কৰিবি? দুজনী বিয়া পাতিবি? হা হা অঁ, দুজনী বিয়া পাতিবি? কেইজন বিয়া পাতিবি? কেইজন বিয়া পাতিবি তই কচোন? কেইজন বিয়া পাতিবি? 5জনী। কেইজনী বিয়া পাতিবি? এইটো ডন, এইটো ডন ডন। কোনো আহিব নোৱাৰে ইয়াত, ৰাতি ভুকিবই মানে একদম। এইকেইটা ইয়াৰ একদম বাফাদাৰ, এই তিনিটা ডেঞ্জাৰাছ। তো এতিয়া বজাৰ গ'লোঁ, সেই বিয়া ঘৰত গ'লোঁ, অলপ কিবা টাইপৰ লাগিছে। সেইকাৰণে ইয়াত পথাৰৰ মাজত অকলে অকলে বহি আছোঁ। ভাল পাওঁ ইয়াত অকলে বহি, আৰু কোনে কোনে ভাল পায় জনাব। অকলে থাকি কিবা এটা ভাল লাগে, হয় নাই কওক? এতিয়া অকলে বিন্দাছ চিল লাইফ, নিজৰ লাইফটো নিজে এনজয় কৰিব ভাল লাগে কেতিয়াবা। ইয়াত চাওক, কোনো নাই পথাৰৰ মাজত, ইয়াত ভাল লাগে। ইয়াত ফ্ৰেছ বতাহ মাৰি আছে। পথাৰৰ মাজতো গমেই পায় যাৰ ঘৰত ঘৰ, কি বতাহ মাৰে, ঠাণ্ডা ঠাণ্ডা, মনটো ভাল হৈ যায় কেতিয়াবা। কিবা বেয়া মুড থাকিলে ইয়াত আহি যাব, মজা লাগি যায় একদম চেক্সি। তো ৰাইজ, এইবাৰ বেলেগত বিয়া এটেণ্ড কৰিব যাম। বেছি নহয়, ওচৰতে গৈ আছোঁ, দেখাই আছোঁ, চব চাই থাকক সঁচাকৈ। এতিয়া আমি বেলেগ বিয়া ঘৰত আহিলোঁ। এইকেইটাক চাওক, কাম বনটো নাই, এতিয়া শুই থাকে। আৰু আমাৰ দৰা চাওক একদম। এইপিনে চাওক, আমাৰ দৰা নিয়ম কানুন কৰাত একদম বিজি। আই লাভ ইউটো উল্টা লাগি গৈছে, বনাইছে ঠিকেই, লগোৱাতে উল্টা হৈছে। নিয়ম কানুন একদম পূৰা, একদম মানে পূৰা পূজাৰীৰ আগত পূৰা একদম চলি আছে নিয়ম কানুন। এই চাওক, বিয়া পাতিব আহিলোঁ কইনা ঘৰত, দৰাৰ লগত একেলগে আছোঁ। বৌ লৈ গৈহে এৰিম। আহা
এই চাওক এতিয়া ইয়াতেও নিয়ম কানুন চলি আছে অসমীয়া সংস্কৃতি একদম অসমীয়াৰ বিয়া পিয়ৰ অসমীয়াৰ বিয়া একদম নিয়ম কানুন গোটেই ঘূৰি আৰু এসোপা আছে ভিতৰততো এসোপা আছেই ঘৰত অহাৰ পিছত আৰু আছেই চাই থাকক এইবাৰ দৰা ঘৰীয়াৰ পৰা ল'ব মাল পইচা চব পইচা খেলা আহা কন্দেদা এই চাক আমাৰ দৰা বহি আছে তাত বিচিকে লাজ কৰি এইবাৰ কিবা অলপ খাই দৰাৰ লগত কিবা এটা নিয়ম কৰি ঘৰ গুচি যাওঁ আৰু বহুত ভাগৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ বাই টাটা খাওঁ টাটা